নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু এয়া দেখিছে আজি মই আপোনালোকৰ মাজলৈ লৈ আছোঁ কণী আৰু আলুৰ এখন তৰকাৰী খুব সহজকৈ ৰান্ধিব পৰা এখন তৰকাৰী আৰু হয় এয়া মই তেলত কণীখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ মই কণী লৈছোঁ 5টা আৰু কণীকেইটা হ'ল হাঁহৰ কণী আৰু কণীকেইটাত মই নিমখ আৰু হালধি সানি পেলাই প্ৰথমতে কণীকেইটা ভাজি লৈছোঁ ভালদৰে আৰু ভাজাৰ আগতে মই অলপ কাটিও লৈছিলোঁ বিশেষকৈ দেখুওৱা নাই মই একেবাৰে ফটাফট শ্বৰ্টকাট মই ৰেচিপিটো দেখাবলৈ ওলাইছোঁ আৰু এয়া মোৰ যেতিয়া কণীকেইটা ৰঙচুৱা হৈ উঠিল মই এইকেইটা নমাই ৰাখিলোঁ আৰু খুব কম মছলা ব্যৱহাৰ কৰি মই আলুৰ লগত এই আঞ্জাখন বনাবলৈ ওলাইছোঁ এই আঞ্জাখন আচলতে আমাৰ প্ৰত্যেকৰ ঘৰতে ৰন্ধা হয় প্ৰায় অসমীয়াসকলে এনেকৈ ইজিকৈ এই আঞ্জাখন খায় আৰু খাবলৈও বহুতো সোৱাদ লাগে চ' তাতে এয়া দেখিছে মই প্ৰথমতে তেলত পিঁয়াজো মই অলপেই লৈছোঁ আধা ফাল পিঁয়াজ আৰু জলকীয়া দুটা ফালি পেলাই ভাজি ল'লোঁ আৰু তাৰ পাছত মই আদা আৰু নহৰু অলপ থেতেলি লৈ তেলত দি ভাজিলোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব নহৰু আৰু আদাৰ অলপ কেঁচা গোন্ধটো যোৱালৈকে তাৰ পাছতে মই লৈছিলোঁ অলপ বইল কৰি ৰখা আলু আৰু কণীখিনি মই একেলগে আচলতে বইল কৰি লৈছিলোঁ এতিয়া মই আলুখিনি বইল কৰি ৰখা আলুখিনি এই পিঁয়াজৰ ভাজাখিনিত দি দিলোঁ দি পেলাই মোৰ আলুখিনি অকণমান মাজত মই মানে কমকৈ সিজা অনুভৱ কৰিছোঁ ত' মই এইখিনি অলপ সময় ভালদৰে ভাজি ল'ম আৰু কেতিয়াবা বেলেগকৈ বনোৱা হয় কেতিয়াবা টুকুৰাকৈ আগে ভাজি লোৱা হয় আজি মই একেবাৰে দি দিছোঁ এইটো মানে খুব সোনকালে হয় প্লাছ ইজিলি আৰু ইয়াতে মই নিমখ আৰু হালধি আন্দাজমতে দিলোঁ আৰু লগতে জিৰা 1 চামুচ আৰু ধনিয়া 1 চামুচতকৈ অলপ ফুলকৈ চামুচখন দিছোঁ ধনিয়াটো অলপ বেছিকৈ দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে পিঁয়াজ আদা নহৰুখিনিৰ পেষ্টখিনিৰ লগত একেলগে ভালদৰে ভাজি ল'ম আলুটো যদিও কিছুমান ভালদৰে সিজি গৈছে অলপ ভিতৰৰ ছাইডটো অলপ ডাঠ হৈ আছিল তো গতিকে মই অলপ ভালদৰে ভাজি সিজাই ল'ম আলুখিনি আৰু এনেকৈ আলুটো সোনকালে ভাঙিও যায় আৰু ভাঙি গ'লেও একো প্ৰব্লেম নাই আঞ্জাখন তেনেকেই সোৱাদ লাগে এইটো ষ্টাইলেই হৈ যায় আনকি কিছুমানেতো আলুটো ভাঙিও দিয়ে আৰু ময়ো ভাঙি দিম অলপ লাষ্টত তো এনেকৈ ভালদৰে আলুখিনি ভালদৰে ভাজি ল'ম এটা ধুনীয়া গোন্ধ এটা আহিব আৰু এনেকৈ যেতিয়া লাগি ধৰিব তেতিয়া মই কি কৰিম অলপ এয়া পানী লৈ আলুখিনি দি দিম আৰু এইখিনি আকৌ ভালদৰে লৰাই তলত লাগি থকাখিনি গুচাই দিম আৰু এইখিনি ভালদৰে মই অলপ সিজিবলৈ দিম হয় এনেকৈ মই এইখিনি অলপ উতলিবলৈ দিলোঁ আৰু ক্ৰমান্বয়ে ইয়াৰ পানীখিনি শুহ যোৱালৈকে মই ইয়াক সিজিবলৈ দেখিছে এতিয়া পূৰা সম্পূৰ্ণকৈ আলুখিনি সিজি গৈছে লগতে এটা গ্ৰেভি ফৰ্ম হৈছে কিন্তু মই এনেকৈ গ্ৰেভি নাৰাখোঁ মই আঞ্জাই বনাম গতিকে মই আৰু অলপ পানী জোখ কৰি দি দিলোঁ মোক কিমানখিনি আঞ্জা লাগিব তো তাৰ এনেকৈ লৰাই দিলোঁ আৰু ইয়াৰ লগতেই মই একেবাৰে লাহেকৈ কণী ভাজি ৰখা কণীকেইটাও এতিয়া দি দিম কিয়নো মই অলৰেডি আলু সিজি গৈছে জাষ্ট এটা বা অলপ উতল ভালকৈ আহিলেই মোৰ আঞ্জাখন ৰেডি হৈ যাব এতিয়া মই সেইকাৰণে এই কণীকেইটা আঞ্জাত দি দিলোঁ আৰু ইয়াক ভালদৰে উতল আহিবলৈকে অপেক্ষা কৰিম আৰু তাৰ লগতে মই এয়া খুন্দনাত লৈ লৈছোঁ দালচেনি লং আৰু ইলাচি অলপমান আৰু এইখিনি মই ভালদৰে গুড়ি কৰি লৈছোঁ তো এয়া দেখিছে আঞ্জাখন ভালদৰে উতল আহিবলৈ ধৰিছে আৰু এতিয়া মই নিমখ তেতিয়া মই নাম মাত্ৰহে দিছিলোঁ এতিয়া পানীৰ পৰিমাণটো আন্দাজত ৰাখি পেলাই নিমখটো মই দিছোঁ হয় এই নিমখটো দি মই এতিয়া আকৌ এবাৰ লৰাই দিছোঁ আৰু তাৰ লগে লগে মই এই গুড়ি কৰি লোৱা গৰম মছলাখিনি এতিয়া আঞ্জাখনত দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভালদৰে মিক্স হ'বলৈ দিছোঁ মিক্স অলপ কৰি দিছোঁ মই হাতাৰে আৰু লগে লগে এয়া মোৰ আঞ্জা প্ৰায় ৰেডি হওঁ অৱস্থা আৰু এইখিনি এতিয়া ভালদৰে যেতিয়া ককবককৈ উতল আহিব ধুনীয়াকৈ মই আঞ্জাখন হৈ গ'ল বুলি ধৰি ল'ম কিয়নো অলৰেডি মোৰ চালুটো সিজিয়ে গৈছে আলু অলপ মই মাজতে ভাঙিও দিছোঁ বাৰু আৰু কণী এটাও ইচ্ছা কৰিলে ভাঙি দিব পাৰে কিন্তু মই আজি একদম জোখত আছিলে কণীটো তো মই সেইকাৰণে ভাঙি নিদিলোঁ
ভাঙি দিলে কণীৰ গোটা গোটা সেই থুপথুপীয়া হ'ব কণীৰ সেই ফ্লেভাৰটোৰ পৰা, সেনেকৈও ভাল লাগে। আৰু ইয়াত দেখিছে মোৰ আঞ্জা হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ। আৰু কিছু সময় পাছত চাওক কালাৰটো, মই ৰঙা জলকীয়া বা একো ব্যৱহাৰ কৰা নাই, তথাপিও চাওক ইমান ধুনীয়া কালাৰ হৈছে। আৰু এনেকৈ বনাই চাবচোন আপোনালোকে, একেবাৰে সহজ জানো বহুতে বনায়, আৰু যিসকলে বনোৱা নাই প্লিজ ট্ৰাই কৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক নিশ্চয় কৰিব, লগতে কমেণ্ট কৰিলে মই নিশ্চয় ভাল পাম। আৰু এনেকৈ আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইয়াতে সামৰিছোঁ, লাইক ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আগলৈ আকৌ ভিডিঅ' চাই থাকিব। আজিলৈ আহোঁ, বাই বাই।